খবৰ আপোনালোকৰ চাগে নিশ্চয় ভাল মোৰো খবৰ ভালেই আৰু এতিয়া হোৱাৰ পৰা উঠিছো এতিয়া টাইম হৈছে 5:30 আৰু বা দোকান কৰিবলৈ গ'ল দোকানৰ পৰা কিবা কিবি আনিছে যেহেতু এতিয়া বহুত বৰষুণ দি আছে ঠাণ্ডা বতৰ সেই কাৰণে বায়ে কি আনিছে চাওকচোন দেখাইছো এয়া আজি বোলে কি বনাবা তুমি চিকেন তন্দুৰী এয়া বায়ে বনাব চিকেন তন্দুৰী পুৰা একদম চিকেনত পুৰা মছলা চছলা দি পেলাই আৰু এয়া দৈ আনিছে বাটাৰ আনিছে তাৰপিছত এইটো লগতে খুন্দনা খুন্দিব আৰু মোৰ কাৰণে এতিয়া এয়া গাখীৰ চাহ খাম এতিয়া মই খোৱাৰ পৰা উঠিছোঁ আৰু ব্ৰেড তাৰপাছত এতিয়া বিস্কুট কিবা কিবি আনিছে মোৰ ভিডিঅ'টো মই খোৱাৰ পৰা উঠিছোঁ যিহেতু অকণ ফ্ৰেছ হৈ আহোঁ আহি পেলাই ধুনীয়াকৈ চাহ বনাই খাম আৰু আপোনালোকক দেখাম লগতে আৰু বায়ে চিকেন কেনেকৈনো বনায় সেইটোও দেখাম তেনেহ'লে চাই থাকিব শেষলৈ চিকেনত দৈ দিছে ইয়াত জলকীয়া গুড়ি জিৰা গুড়ি আৰু দৈ চিকেন মছলা আৰু চিকেন পুৰা একদম এতিয়া নিমখ দিব নিজৰ আন্দাজ মতে তাৰপাছত পুৰা ধুনীয়াকৈ মিক্স কৰি পেলাই আধা ঘণ্টা থৈ দিব লাগিব এঘণ্টাটো ধুনীয়াকৈ থৈ দিব লাগিব মই ইমান ভালকৈ নাজানো কাৰণ বায়ে বনাব চ' সেইকাৰণে সুধি কৈ আছোঁ ইমান ভালকৈ নাজানো কাৰণ বাৰ ৰেচিপি হয় চ' এঘণ্টা ধুনীয়াকৈ সানি কৰি থৈ দিব তাৰপাছত আদা নহৰু দিব লাগিব চ' এই মায়ে পূৰা পিচি আছে দি পেলাই ধুনীয়াকৈ এঘণ্টা থৈ দিব তাৰপাছত বনাব খাম আৰু আজি পূৰা দেই সেয়া আমাৰ মায়ে পূৰা বোৱাৰীয়েকক পূৰা আদা নহৰু ইয়াত ঠিক কৰি দিছে প্ৰায় খুন্দি আছে দেখিছে হেল্প শব্দ শুনিছেনে বাৰু খুন্দনাৰ খটং খটং সেয়া মই অলপ মোৰ চুৰি লওঁ ফ্ৰেছ হৈ কৰি আহিলেও মুখ চুখ ধুই পেলাই তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে ফাইনেলি মই ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়া যাওঁ চাহ বনাবলৈ চ' চাই থাকোঁ ফ্ৰেণ্ডছ মই চাহ বনাই আনিলোঁ আৰু দেখাইছোঁ এয়া মই চাহ বনাই লৈ আহিলোঁ আৰু পূৰা একদম ধুনীয়াকৈ খাই লওঁ খাই লৈ পেলাই আহি আছোঁ চাই থাকিব চিকেনখিনি যে মেৰিনেট কৰি থোৱা আছে আৰু এতিয়া এয়া বায়ে ধুনীয়াকৈ কেৰাহীত চিকেন তন্দুৰী বনাই আছে তেল অকণ আৰু বাটাৰ কেৰাহীখন গৰম কৰি ফাৰ্ষ্ট মিঠাতেল দি ল'ব লাগিব জোখমতে তাৰপাছত বাটাৰ অলপ দিব লাগিব নিজৰ জোখমতে দি পেলাই ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই কৰিব লাগিব তাৰপাছত আৰু স্পকিং কৰিব লাগিব এইখিনি মই পাছত নকৰোঁ তাৰপাছত আপোনালোকে চাই থাকিব আৰু কি কৰে ফ্ৰাই কৰি লওক এতিয়া আৰু এইফালে আমাৰ মায়ে পূৰা একদম আম কাটি আছে এয়া পূৰা একদম আম খাব লাগে বতৰতে ন বতৰৰ ফল বতৰত খাব লাগে সেইকাৰণে আমৰ ছিজন পূৰা একদম আম খাই লওঁ বতৰৰ ফল বতৰত খাবা বতৰৰ ফল বতৰতে খাইছোঁ তুমি ঠাণ্ডা বতৰৰ কাৰণে তন্দুৰী চিকেন খাইছা আৰু গাইজ মই কি কৰি আছোঁ এয়া চাওক পঢ়ি আছোঁ অলপমান লিখি আছোঁ তেনেহ'লে মই অকণ লিখি লওঁ আৰু বায়ো গোটেইখিনি ফ্ৰাই কৰি লওক তাৰপিছত কি কৰে দেখাই দিম হৈ আছে পটাপট এয়া দেখিছেনে গাইজ অঙঠা দি পেলাই চিকেনখিনি স্পকিং কৰি আছে ঢাকি দিব লাগিব আৰু অলপ সময় ঢাকি থৈ দিব লাগিব গাইজ এতিয়া বায়ে চিকেনখিনি স্পকিং কৰি আছে পূৰা অঙঠাত দি পেলাই আৰু মই কেইটামান কুৱেশ্যন এয়া লিখি আছোঁ আৰু কিবা আছেনে আৰু নাই আইটেম আজিলৈ আৰু আইটেম নাই ইমানেই আৰু অলপ পাছত ভাত পানী খাম আৰু শুম অলপমান পঢ়ি পেলাই চ' মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আৰু কেনেকুৱা লাগিছে কোৱা আকৌ খাই পেলাই খোৱা নাই যেনেকৈ খাই চালেহে গম পাম ভিনদেউয়ে বাঢ়ি আছে খাই পেলাই ক'ব খোৱা খাই পেলাই কোৱা কেনেকুৱা মজা লাগিছে